বাকি সোনমণি আৰু ৰিদীপ ভাই চব বিলে দিম গোল্লা চোল্লা বুন্দিয়া চুন্দিয়া চাহ তাহ চাউলত দালি দিলো কুকাৰত ভৰাই দিলো বহাই দিলো হৈ গ'ল খিচাৰি। ইমান গৰম দি আছে না সেই ভাবিছো আজি মানে দেই মোৰ মাই চুমা এটা খাই দিছো তোক। তো হাই গাইজ, আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছো। তো আজি দেখছি না আপোনালোকে মানে ৰাস্তাটো বেলেগ আৰু মানে এইটো ৰাস্তা কিবা ট্ৰেণ্ডিং ৰাস্তা বুলি কয় দেখোন ইয়াতে। আজি আমি মানে শুৱালকুছিত ঘপককৈ ভিডিঅ'টো ষ্টাৰ্ট দি দিলোঁ। ভিডিঅ' দিয়া মানে এনেকুৱা প্লেন নাছিল, এতিয়া ঘপককৈ ষ্টাৰ্ট দি দিলোঁ। আজি আছে মোৰ লগত কোনি আছে চাবি না। তো বৰ্তমান আছো মই ভাইৰ লগত, মানে আমাৰ টিংকু ভাইৰ লগত। আৰু টিংকু ভাই মানে আজি মোৰ লগত যাব ক'ত জানেনে? তো মোৰ লগত যাব ক'ত জানেনে? হাজোৰ পুৱামক্কা পাহাৰলৈকে যাব। মানে যিহেতু ইমান গৰম দি আছে না একেদিন, তো গৰম দি থকাৰ কাৰণে ভাবিছোঁ অলপমান মানে ঠাণ্ডা লৈ আহোঁ, ফ্ৰেছ লৈ আহোঁ। যিহেতু আমি দুখীয়া মানুহ, এই শ্বিলং যাব অকাত নাই দিয়ক। গাড়ী আমি কি লৈছো? এখন মাৰ্চিডিজ। কিন্তু ৰাস্তাটো ট্ৰেণ্ডিং ৰাস্তা দ একদম মানে বাদল বৰ্ষা বিজুলী, বাদল বাৰছা বিজুলী আন ৰাস্তা, কিন্তু একদম মানে মায়া চিৰি একদম বতাহ চলি থাকে ইয়াতে। বঢ়িয়া বঢ়িয়া। তো বৰ্তমান আমি যাবলৈ লৈছোঁ হাজোৰ। মানে যিহেতু ইমান গৰম দি আছে না, সেই ভাবিছিলোঁ মানে ফ্ৰেছ হৈ ঠাণ্ডা হৈ আহোঁ। আৰু আমাৰ হাজো পুৱামক্কা পাহাৰ এখনত দৰে মানে ঠাণ্ডা জেগা ক'তো নাই আমাৰ এইখিনি অঞ্চলত। তো ভাবিছোঁ একবাৰ তালৈকে যাওঁ। ভাই একদম শ্বিলঙত যাওঁ ভাইব পাবি। আৰু ভিডিঅ'টো যোনে যোনে চাই আছে সেইসকলে মানে শ্বিলং নগ'লেও শ্বিলঙৰ ভাইবটো পাব আৰু। তো ব'ল ভাই জল্দি গাইজ এণ্টাৰ কৰিলোঁ দেই। এতিয়া গাড়ীখন নেনে সেইটো হৈছে কথা ৰ টানবাই পাৰা নাই। আহোঁতে কিন্তু আমি চাবি তাবি উলিয়াই পেলাই দিম। তেল বাচব তেল বাচব। Oh ভাই, this is mini Shillong. শ্বিলঙে পালোঁ দিয়ক। বহিছিলোঁ আগতে, একবাৰ আহিছিলোঁ ইয়াতে। এইখিনি জেগাত আহি বহি কিনে এখন ফটো উঠিছিলোঁ। ইটো ফালে চাই কিনে এখন ফটো উঠিছিলোঁ। বাকী আজিও আকৌ বহিলোঁ। এইখিনিত আছে জিন্তু ভাই, এইখিনিত আছে গাড়ীখন মোৰ আগৰবাৰ আহোঁতে। আজি সেইখিনিত আছে, আজি এইখিনি যাবাৰ মানে এইখিনিত আছিল। এইখিনিত বহি এখন ফটো উঠিছিলোঁ। বাকী এতিয়া ইয়াৰ পৰাই ওপৰ ফালে যাই পোৱা নাই, মানে আজি যাম। ওপৰ ফালে যাই থাকোঁ নেকি? কি জানা না ভাই, একেই ৰাস্তা একেই মানুহ, খালি কি সংগী বেলেগ। আজি সংগী বেলেগ দিয়ক, সংগী বেলেগ নহয়, আজি সংগী স্পেচিয়েল। হয় নেকি? বাকী গাইছ অলপমান উঠি আহিছিলোঁ হে, আকৌ ৰখবা লগা হৈ গ'ল। মানে একদম মানে কি জাগা দেখাইছোঁ ৰ'ব। মই কেমেৰাত কেনেকুৱা হয় নাজানো, কিন্তু মই চকু দি যিটো দেখা পাই আছোঁ মানে একদম বুজাব নোৱাৰোঁ আৰু এইটো। ফালে চাওক, কি ভিউ না ভাই, কি ভিউ, একদম কুঁৱলী আন হৈ আছে। কিন্তু এই গৰম দিনত কুঁৱলী নহয় সেইটো ভিউ কথা কোৱা নাই মই। এইটো দেখিছো কি ভিউ ন, ৱাই নেহা ঝৰ্ণা নাচ কিবা কিবি কিবা। বাপৰে বাপ, একদম একদম লেলা মজনু আহে আৰু এতে। বাপৰে বাপ, ভিউটো মজা লাগছি। ভিউটো মজা লাগছি। নেহা ঝৰ্ণা নাফিছা নাফিছা ৰেজমিন, বাপৰে বাপ, পঢ়বাই পাৰা নাই এনেকুৱা নামো থাকে পিছলিৰ। ইনষ্টাগ্ৰামত বিচাৰিলি দেখোন কিবা ধুনু কুইন। হা, ৰজনী, আমাৰ ৰজনী দা আহিছিল নেকি? ৰজনী, ৰজ কলম গুড গুড গুড। বাকী ইগিটা নাম যদি আমি চাৰ্চ কৰো নাপাও। ধুনু কুইন। যদি ভিডিঅ চাই আছে কমেণ্ট কৰি দিবি। কমেণ্ট কৰি দিবি। তহঁতে আমি ইয়াতে পুৱামক্কাত আছো, তহঁতৰ নামকেইটা ইয়াতে পাইছো। বাপৰে বাপ, ভাল লাগছি দিয়ক। তোৰ কিন্তু জোচ। মোৰ আমি নামটো শুনলি ফোন নাম্বাৰ লাগে তাক। নৰি দক একদম মানে নামকেইটা দেখলিয়ে এটা মানে আমাৰো এটা থাকলি ভাল আছিল। নাই আৰু কি কৰিম আৰু, উপায় নাই আৰু। দে হ'ব দে, আমাক নালগে দে। বাকী সোনমণি আৰু ৰিদীপ ভাই, দাদা বৌ, তই দুটা নামকেইটা ইয়াতে দেখলো। বিয়াখনত মাতবি আৰু ফুৰবা হতে তহঁতৰ নাম দেখলো। এতিয়া বিয়াত নামাতলি বেয়া পাম না। চব বিলে দিম গোল্লা চোল্লা বুন্দিয়া চুন্দিয়া চাহ তাহ, টেনচনে ল'বা নাগে। কেটাৰিং মাতবাই নাগে, মই একালে তহঁতৰ বিয়া খাই দিম যা। মানে কি জানা না, গল্লা বিলাম তোমাৰ বিয়াত। গুড। বাকী গাইছ আজি মানে ইফালে কোনো তেনেকা মানে একো ধৰণৰ প্লেন চেন নাছিল আৰু। মানে যি আজি সিফালে যাম ভিডিঅ' বনাম মানে হঠাৎ আহি গ'লো। মানে এই আৰু কিনো দেখাম আৰু, পুৱামক্কা আমাৰ হাজোতে আছে, আহিব পাৰে। জেগাখিনি সঁচাই বহুত ভাল, আপোনালোকে জেগাখিনি বহুত ভাল। সেয়া জিন্তুই ভিডিঅ' শ্বুট এটা কৰি আছে। কিয়ে ভূত চুট নেকি? সৰু মৰো কৰে দেখোন হে গাইছ।
লাগে কিন্তু এইগিলা জাগাত মানুহ চানুহ নাই না প্ৰেমিক প্ৰেমিকাৰ আত্মা হৈ যাব পাৰে ৰিক্স ল'ব নোৱাৰা এইগিলা স্পীড লিমিট 20 মই দৌৰি কিনে বিচুৰ ওপৰত যাম এই টাৰ্ণিং হ'ব পাৰে হয় নেকি ৰেডি বুম বুম এনেই অলপ ফাল্টু কৰিলো দেই বাকী গাইজ ইউটিউব কৰা কিন্তু একদম খিচাৰি বনোৱা নহয় দেই কষ্ট আছে কিন্তু কষ্ট আছে বাপৰে বাপ চাউলত দালি দিলোঁ কুকাৰত ভৰাই দিলোঁ বহাই দিলোঁ হৈ গ'ল খিচাৰি সেনেকুৱা আন একদম নহয় তো বৰ্তমান যদিও পৰিৱেশটো ঠাণ্ডা ঠাণ্ডা লাগিছে কিন্তু একদম মস্ত গৰম চাক পিঠি ভিজি দিছে একদম পাগলা কৰি দিবহে তো কাৰণে আমি ভাবিছোঁ ইয়াৰ পৰা ওলাও বৰ্তমান আৰু ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধুনীয়া ধুনীয়া ব্লগ দেখা পাই থাকিব বাকী গাইজ তাৰ পৰা আহিলোঁ এতিয়া আকৌ আমি ট্ৰেণ্ডিং ৰাস্তাত আহিলোঁ তো আজি ভিডিঅ'টো চাই কেনে পালে ক'ব বাকী লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে কোনোবা যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই গাইজ